নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্তালৈ আপোনালোকক স্বাগতম এসেনশিয়েল মেডিকেয়াৰ প্ৰাইভেট লিমিটেডৰ মই স্পিচ থেৰাপি এণ্ড অডিঅ'লজিৰ মুখ্য পৃষ্ঠপোষক আপোনালোকৰ মাজত আজি মই আলোচনা কৰিম বুলি ভাবিছো স্পিচ থেৰাপিৰ ওপৰত স্পিচ থেৰাপি আমি যোৱা 2 বছৰ ধৰি এসেনশিয়েল মেডিকেয়াৰ প্ৰাইভেট লিমিটেডে আগবঢ়াই আছে আৰু এই চিকিৎসা সেৱা ইয়াতে ইমান ধুনিয়াকৈ মানুহে আমাক সহাৰি জনাইছে বিভিন্ন ঠাইৰ পৰা আমাৰ মাজলৈ মানুহ আহিছে স্পিচ থেৰাপি বিচাৰি আৰু আমি তেওঁলোকক সেৱা আগবঢ়াইছো আচ্ছা আজিৰ বৰ্তমান সময়ত বহু মানুহে নাজানে স্পিচ থেৰাপি কি বস্তু স্পিচ থেৰাপি এটা এনেকুৱা বস্তু যি সকলে কথা কোৱাত পাজল লাগে যি সকলৰ কথা ওলাই নাহে তেওঁলোকক কেনেদৰে থেৰাপি দি কথাটো উলিয়াব পাৰি তাৰ ওপৰত কাম কৰা যায় আৰু হেতু জেনেদৰে ফিজিঅথেৰাপি হওক আৰু বিভিন্ন ধৰণৰ থেৰাপি আছে সেই থেৰাপিৰ ভিতৰত এটা স্পিচ থেৰাপি আৰু এই স্পিচ থেৰাপিটো আমি যোৱা 2 বছৰ ধৰি এসেনশিয়েল মেডিকেয়াৰ প্ৰাইভেট লিমিটেডত আগবঢ়াই আছো আৰু এই স্পিচ থেৰাপি বেসিক্যালি এই সকল বাচ্চাক প্ৰয়োজন হয় এই এনেকুৱা ধৰণৰ পেশেন্টক প্ৰয়োজন যিসকলৰ ষ্ট্ৰোক হয় যিসকল অটিজম বাচ্চা যিসকল এমআৰ ডাউন সিনড্ৰোম এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিজিজ আছে সিম্পটমস আছে এই পেশেন্টবোৰৰ মাজত বিশেষভাৱে এই স্পিচ থেৰাপিটো লাগতিয়াল হয় আৰু স্পিচ থেৰাপি এটা এনেকুৱা এটা বস্তু যিটো বস্তুৰ মাজেৰে মানুহে জীৱনৰ আটাইতকৈ লাগতিয়াল বস্তু যিটো কথা হে কথা কোৱাৰ শক্তিটো ঘূৰাই পায় আজিলৈ এইখিনিয়ে ধন্যবাদ